ৰাইজৰ বিপুল দাবীত পিঠি আৰু চকু গেজ গেজাই গৈছে। ইমান বেয়া গোন্ধাইছে মুখখন ভেকেটা ভেকেটি গোন্ধ। সেইকাৰণে আজি পানীৰ লগত মই মিহলি হৈ যাব আহিছো। কিবা দেখিলি নেকি? এই কিবা এটা ঘপককে দেখাই নাপালো, ইমান এটা ক্লিয়াৰ নহলে। মই মাংস মোকে মাৰ। এনেকুৱা এটা জেগাত খুব দিন সিহঁতে দিয়া পালটো বাদে দিয়া জীৱনতে একো কৰি খাব নোৱাৰিব। ব'লা আজি আমি বিয়া নাপাতো। মানিকে মাংগে হিঠে মানিকে মাংগে হাতে। মজা মজা মজা। মানিকে মাংগে হিঠে ডাল শুনি লওঁ ৰ। এই মানিকে মাংগে হিঠে ডালৰ কাৰণে কম পিটন খাইছো নেকি মাইকী পা? ৰাইজৰ বিপুল দাবীত পিঠি আৰু চকু গেজ গেজাই গৈছে। কালাৰটোহে গ'ল, চকুৱে ভালকে এতিয়াও দেখা নাই। শুনিয়ে লওঁ বাপেকে ৰ। মানিকে মাংগে হিঠে অসমীয়া অসমীয়া। এই মানে খগেনৰ জীয়েকলে বৰ মনত পৰি যায়। কোনে মাতিছো? এইটো মানিকে মাগে হিঠে আকৌ মাত দিব পৰা হ'ল নেকি? ক'ত? তই আকৌ মৰিবলৈ হে পালি গৈছে। ক'ত মৰিবলৈ উঠিলি? মানিকে মাকে হিতে শুনি থাকোতে যোৱাবাৰ মোৰ মোবাইলটো ভাঙিলে। আজি আকৌ শুনি আছিলো মাইকে বোলে মোৰ মুখখন ভাঙিব। তাৰপিছত ভয়তে গছত উঠিলো। তাৰপিছত নামিবই নোৱাৰো। মোক বেয়া পাওঁ নহয়, উঠি থাক। নময় দে না মালতী বৰ ঘৰত কিবা এটা খুৱাই দিম। হ'ব দে, আজিৰ কাৰণে বাৰু নমাই দিছো। ভালকে ভয় লাগে। এটা খুৱাব লাগিব কিন্তু। এই তোৰ লগত যদি বেছি দিন থাকো ভৰি হাত একো নাথাকিবগৈ। এই গোবৰখিনিৰ লগত টেমিটোহে ঘূৰি ফুৰিবগৈ। জাপ মাৰিনো কেলে দিব লাগে তই? গোটেইখন মানিকে মাগে এই গানটোহে চব নিব আমাৰ। দিল এই বুজিছ, এই বিয়া পাতা পাত হৈ মাইকী টাঙন সেই গোটেইখন একেবাৰে চকু টকু ভাগি দিয়ে। আকৌ সেইটো কি কম আৰু এইজনী খগেনৰ জীয়েক হৃদয়খনো নিদিয়ে। তয়ো পেলাই হেলাই গোটেইখন মানে এই মালটো পৰা খালেগৈ যদিহে আৰু সেই বৌধাত গাটো কিবা এটা অকমান ভাল লাগে। দিল মাত বোল নিদিয় যে। দিল কোনে কৈছো এইফালেহে বাইদেউ ঘৰ। মই এলো প্লেনখন লৈ আহোঁ ৰ। ই মানে মোক গা বিষ কোনে মাৰিলে পলাল। ই চালা তাৰ বাপেকৰ এৰোপ্লেনখন এতিয়া লৈ আহিব। চালা বাগা চাইকেল এখনো নাই, এৰোপ্লেন আনে। ইমান আৰু সহ্য কৰি থাকিব নোৱাৰো আৰু মৰিয়ে যাম মই। পিছে এইটোতে মোৰ নে হেৰুতে মোৰ চাই আহোঁ ৰ। এইটো দেখোন আৰু গেলা, পিছত গাজাল গেলা গেলা গোন্ধাই থাকিব। সেইটোৱে ভাল আছিল, তাতে মৰোগৈ। কাম বুলি দিলৈ কমডাল ঠগন দিলে নে আজি মোক? কি গ'লো এইটো? তামাচা এই বিপাচা হৈ এখন মোচনত কি খং দেখাই ঘূৰি ফুৰিছ হে? মই ফেইল কৰাৰ কাৰণে এই দেউতাই সদায় বকি থাকে। সেইকাৰণে আজি পানীৰ লগত মই মিহলি হৈ যাব আহিছো। তই যদি এনেকৈ ইয়াত এতিয়া মৰি যাও তোক সেই খিচাটো কেনেকৈ গম পাব সকলোৱে? আহচোন আগে মই জানি লওঁ তাৰপিছত মৰি দিয়া।
ঐ অ ভৰিত কি হ'ল সেইবোৰ আৰু বহুত কথা অ তই বহচোন বহ 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 ক'ত বহি সেই তামাচা অ সেই বহিব জানিলে মাটিৰে পিয়া ক'তে বহিছো বহ বাৰু তোৰ সেই শিষ্টাটো জানিম সেই তোক মই সেই কথা দুষাৰমান কৈ লওঁ ক সেই এনেকে যে পানীৰ লগত তই সেই মিহলি হ'বলৈ আহিছ তাতকৈ সেই পৰীক্ষাত ভালকে নিলিখনো কেলে এই মই লিখাত ভালদৰে লিখো অ। মাষ্টৰকেইটাই ঘনীয়েকলৈ কাজিয়া লাগি এই মোৰ নম্বৰকেইটাৰ ওপৰত খং উঠায় হয় নেকি অ ভালকে পঢ়ে তিলুৱে মোৰ লগত বহি বাইদেউ ঘৰত মদ খাই খাই বৰ পঢ়েহি হেই বাৰু তই কচোন অ তইতো ইমান চোকাই সেই এজনী যদি সেই জাৰ্চি গৰুৱে অ এদিনত 1 লিটাৰকে গাখীৰ দিয়ে 1 লিটাৰ এমাহত 30 দিনত সেই কিমান লিটাৰ দিব 26 লিটাৰ আকৌ কেনেকে দেওবাৰ চাৰিটা বন্ধ নহয় নেকি হয় দেই বেয়া কিন্তু তই চোকা আছ বুজিছ মানিছো মাষ্টৰকেইটাহে চাগে কিবা ভুল হৈছে ঠিকেই আছে পিছে তই যে সেই মৰিম বুলি ললি অ তইতো সেই মৰি আকৌ জন্ম হবি অ তইতো সেই আকৌ সেই ক শ্ৰেণীৰ পৰা পঢ়িব লাগিব ক চিনিবা এই মই নপঢ়ো যেন 10 পাছ কৰিছোহে আকৌ পঢ়িব নাই দেই মই তেনেহ'লে মৰাটো কেঞ্চেল কৰ কেঞ্চেল ব'ল মই পঢ়ো মানিকে মাগে সিদ্ধে লগা বাইদেউ তাত বহো ব'ল আজি খামগৈ ব'ল কিলোৱে ঠগিলে তই খোৱাবি আৰু ঐ তোৰ ভৰি ঠিক হৈ গ'ল নেকি এইটো গান শুনিলে ভাল হৈ যায় কি ক ফোন কৰ কিয় তই দেখোন লগাব দিছিলি অসমীয়া মানে কি মাকে আহিতা মুতিছ কিবা দেখিলি নেকি এই কিবা এটা ঘপককে দেখাই নাপালো ইমান এটা ক্লিয়াৰ নহলে দেখাবি নেকি তোৰ চকু দাগটো গ'ল দেখোন গ'ল দে মালতী বৰ ঔষধ খাওঁতে সেই দাগটো গ'ল দে পিছে তোক ঘনীয়ে পিটিছিল নো কিয় এই সিদিনা মানে মই সেই মানিকী মাকে হিতেটো গাই আছিল মাইকীজনীয়ে এই ফলা বাঁহ লৈ ই ঘোচা চোচা মাৰিহে পঠিয়াইছে কি হ'ল গাড়ী পেট্ৰলৰ দাম যি বাঢ়িলে এই 110 টকা হওঁ এই নিজৰ টেংকি ভৰাম নে বাইকৰ টেংকি ভৰাম হয় দে বিশ্বকৰ্মা বাবা বৰ টেঙৰ আছিলে কিয় পৃথিৱীৰ সকলোৰে বাবে গাড়ী মটৰ যন্ত্ৰ পাতি বনালে নিজে আকৌ হাতী পিঠিত উঠি ঘূৰি ফুৰিছিল হয় দে এই বাবা ভগৱান আছিল নহয় সেইকাৰণে আগতীয়াকে জানিছিলে 2021 যে পেট্ৰলৰ দাম এই আকাশলংঘী হ'বগৈ পিছে মই এতিয়া যাওঁ দে তই নিজৰ কাম কৰ নেদেখালিও দেখাবি নেকি বেয়া লাগে নহয় ফেচবুকত চেনি খালো বাৰে বাৰে ঠগন খালো এই চেনি খাই খাই বুজিছ ফেচবুকত বৰ শকত হৈ গৈছো চেনি খানা এইটো তিলো নহয় নে মোক ভকাম বুলি বুজিছ ইচলা এৰ'প্লেন আনিব গৈ ষ্টেণ্ডাৰ্ড মাৰিছে ক'ত মই পেলাই যায় তই বোলে ঘৰ পোৱাগৈ নাই ঘৰলৈ কি যাম আৰু বুজিছ যি ডাংকাটিৰ মাইকী চকু তকু সহায় দিয়ে বক্সিঙত তই কাম এটা নকৰ কিয় কি তই খগেনৰ জীয়েকে লৈ নাহ কিয় তেতিয়া এই ডাঙৰজনীয়া মাৰিলে এই খগেনৰ জীয়েকে তোক বচাব পাৰিব নাপায় দেই নাপায় তহঁত বিয়া পতা তাই যদি আকৌ আনো আমাৰ বাবা কি হ'ব এই তামাচা তই দেখোন সেই মালতী বাইদেউ একেবাৰে কণমানি জীয়েকৰ লগত দেখোন চেনি মিঠৈ সোপা খায়ে থাক তাক মই চেনিয়ে খাওঁ ভাল বেলেগক পাওঁ নকওঁ দে মাৰিব মই আছো দে সি নেমাৰে ক এই তামাচা
মই তোক কৈছো চা মই তোক নামাও অঁ নেমাই খগেনৰ জীয়েক হ'ব এই তই মোৰ মালক কাটি মোৰ মালা পৰছো বে তামাচা নিচাই পাতি গ'ল বল বাহিৰলৈ বল আকৌ কণ দিয়া বল মই খুৱাম বল বল মই মাংস মোকে মাৰ বৰক লগাই দিম গৈ মই কোনোবাই দেখিব মাকচোন মাৰিলো বহিছা বহি আছো আহা বহা পিছে চশমা ললা যে এই কাপোৰ বৈ চকুকেইটা মানে অলপমান জিলমিল দেখা হৈছো সেইকাৰণে ভালে কৰিলা দিয়া পিছে কিবা কামত আহিলে নে ভন্টি এই নকবা আৰু বুইছা মানুহটোৱে অনাবতে খালি মানিকে মাংগে হিতে গানডাল শুনি থাকে খঙতে ফোনটো ভাঙি পেলালো এতিয়া আকৌ গাই থাকে অনাবতে খং উঠি মুখখন ভাঙিবলৈ দৌৰাইছিলো পলালে বিচাৰি নাপালোগে আমাৰতো একে বুজিছা এনি টাইম খালি মানিকে মাংগে হিতে শুনি থাকে ময়ো সেইদিনাখন ভাল মতে পিহন দিলো নহয় আমাৰতো সিদিনাখন ভাল পিটন দিছো নহয় ফলাখৰি লৈ ঠিকে ভালে কৰিছা গানটোনো কি গায় বুজিয়ে নাপাওঁ নাজানো এই মদাহী দুটাই কি বুজি পাই ইমান গানটো শুনি থাকে বাৰু তুমি বহাচোন মই চাহ একাপ বনাই আনো হ'ব বাৰু দিয়া চাহত মিঠা কমিলে এই মদাহীটোৰ কথা ভাবি থাকোতে কি চাহ বনালো গমেই নাপাওঁ খোৱা বেয়া নাপাবা সেইটো এটা মানে এটা মাছা ঐ কিয় চিঞৰি বাখৰি আহিছ ৰিজাল্টটো বেয়া কৰিলে এতিয়া চিঞৰি বাখৰি মৰিছ ইমান বেয়া গোন্ধাইছে মুখখন ভেকেটা ভেকেটি গোন্ধ এ থক আপোনাৰ মতাটো আজি ছোৱালীয়ে নিব তই কেনেকে গম পালি এ মই নিশ্চয়কৈ শুনি আহিছো এয়া দেখা নাই এ আপোনাৰ মতাটোৱে আনিব কি ক'ত আছে সিহঁত দুটা এই ডিমৌ ৰাস্তা পেনৰ পৰা খোজকে আহি আছে মই যাওঁ দিয়ক মোক কথা নকব আকৌ দেই কিন্তু ইহঁত দুটাক আজি এনেকুৱা এটা জেগাত কোব দিম ইহঁতে বিয়া পাতো বাদে দিয়া জীৱনতে একো কৰি খাব নোৱাৰিব ব'লা হ'ব ৰছী এডাল লৈ আহা আজি ৰখা মই আনি আছো বাইদেউৰ নিচা কিন্তু বৰ ডেঞ্জাৰ বহুত ঠগিলো খগিনৰ জীয়েককো লাগে তাক চলাম কাহি নগলো একো নাই দে অকণমান শুই লওঁ বুজিছ কাইলৈ মই আকৌ খগেনৰ জীয়েকক আনি দিম না মই খগেনৰ বাপেকৰ লগত কথা পাতিম তাৰ বাপেকৰ লগতো মই কথা পাতিম বুজিছ দুটা মদাহী হাতী তহঁতক ঐ ভন্টি আহা ব'লা বান্ধিম গাজিহঁতক ব'লা লোৱা একদম এজনী মাইকী থাকোঁতে আৰু এজনী আনো হা আৰু এজনী আনো কি কৰি আছো খগেনৰ ঘৰত আছো ভাল মছলা দি আছো বাইদেউ বটল এটা দিব লোৱা ভাল আৰু এজনী আনো আকৌ বিয়া পাতো আজি আমি বিয়া নাপাতো